বিশেষ হোৱা নাই এতিয়া ইণ্টাৰেকশ্যনত উপস্থিত থাকিবলৈ শিক্ষাগুৰুসকলক অনুৰোধ জনোৱা হৈছে ইণ্টাৰেকশ্যন উইথ এক্স টিচাৰ্ছ ৰেংবংহম HS স্কুল আমাৰ বিদ্যালয়ৰ এক্স ষ্টুডেণ্টসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ মনৰ কথা প্ৰকাশ কৰিবলৈ তেনেকৈ বিশেষ নাই মই ইয়াত আহিছিলোঁ 2015 মই এজ এ ভাইচ প্ৰিন্সিপাল হিচাপে আহিছিলোঁ জইন কৰিছিলোঁ তাৰপিছত 2017 প্ৰিন্সিপাল হিচাপে মই কাম কৰিছোঁ আৰু মই যিমান কেইটা দিন ইয়াত আছিলোঁ মই বিদ্যালয়ৰ কথা চিন্তা কৰিছিলোঁ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিছিলোঁ আৰু লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ কথাও মই চিন্তা কৰিছোঁ মই আচলতে মই সেইটো ভাবোঁ শিক্ষকসকলৰ ঘৰ বিশেষকৈ দুটা বুলি বিগ বছ বুলি আমি কওঁ আমাৰ নমস্য শিক্ষাগুৰু পূজনীয় হোমে পেহু পুনিৰাম শইকীয়া ছাৰক এখেতৰ মনৰ কথা তেখেতৰ মন কিবা আলোকপাত কৰিবলৈ মই পিছত SI এপইণ্টমেণ্টটো পাই মই ইয়াত টিচাৰ পোষ্টটো মই এৰি তাক মই জইন কৰি কিন্তু 3 বছৰ কাল মই আছোঁ ইয়াত 2 বছৰ কাম কৰি কিন্তু মোৰ স্মৃতি এতিয়াও আছে ইয়াত কাম কৰাৰ সময়ত মোৰ বৰ্তমান আমাৰ প্ৰাক্তন বুঢ়া বাইদেউ আছে ইউনিটি বুঢ়া বাইদেউ আৰু মোৰ কলিগ মই আজি ইয়াত উপস্থিত কৰিবৰ মই মাজতে ধন্যবাদ মানিছোঁ যোৱাকালিৰ পৰা ইয়াৰ ব্যস্ততা গুৰুত্বপূৰ্ণ এনেকুৱা ব্যস্ত হৈছে আমি সকলোৱে ব্যস্ত হৈছোঁ আৰু আপোনালোকৰ ল'ৰা ছোৱালী ষ্টুডেণ্টসকলৰ ফ্লাইং কালাৰ্ছ ইয়াত দেখি মই বহুত ভাল পাইছোঁ মই বিশেষ সময়ৰ আগত অলপ কথা ক'ব বিচাৰিছোঁ মোৰ মনৰ কথা মই গ্ৰেজুৱেশ্যন লোৱাৰ পিছত মোৰ বন্ধু বুলি ক'ব লাগিব জটিল বৰা কামনা যাচিছোঁ যে আপোনালোকে আজি ইমান সফল হৈছে কিয়তো আমাৰ টাইম বহুতেই কম গতিকে মই খুব ক্ষীপ্ৰতাৰে আপোনালোকৰ আগত মোৰ অভিজ্ঞতা কেইটামান তুলি ধৰিম মই প্ৰথমতে মই বহুত সুখী যে আপোনালোকৰ এই অনুষ্ঠানত আজি আহিব পাৰিলোঁ প্ৰথমতে মই মোৰ আন্তৰিক কাৰ্ডন যাচিছোঁ প্ৰেজেণ্ট প্ৰিন্সিপাল লংচিং টিমু ছাৰ দাদালৈ আৰু লগতে মই ভাইচ প্ৰিন্সিপাল প্ৰদীপ শইকীয়া ছাৰকো নমস্কাৰ যাচিছোঁ দ্বিতীয়তে ইয়াত যিবোৰ আগত কৰি দিছিলে এক্স প্ৰিন্সিপাল আছিলে পুনিৰাম শইকীয়া ছাৰ সুবৰ্ণ শইকীয়া বাইদেউ মিনতী বৰা দেৱী বাইদেউ আৰু ইয়াত নিজকে নিজৰ পৰিচয়টো আমি আগবঢ়াই দিব পাৰোঁ সেইটোৱে মোৰ নৱপ্ৰজন্মৰ ওচৰত সদায় মানে অনুৰোধ আমি এতিয়া এইখিনি আমাৰ গল্ডেন টাইম হয় এতিয়া যে আমি এনেই ঘূৰি ফুৰি আছোঁ এনেই আমাৰ টাইমবিলাক লছ কৰি আছোঁ এইটো কথাটো আমি নিজে বুজি পাব লাগে আৰু আমাৰ নিজৰ মা দেউতাও আমাক কিমান কষ্ট কৰি
আজি এইখিনিলৈকে লৈ আনিছে তেওঁলোকৰ কাৰণে আমি সদায় হেৰি কৰিব লাগিব কিয়নো এইটো এটা বহুত ডাঙৰ নে নাই স্কুলত গৈছে নে নাই নে লগৰ ছোৱালীৰ লগত গৈছে এইটো কথা যে তেওঁলোকে যাতে ষ্ট্ৰিক্টলি মেইনটেইন কৰে এইটোৱে মোৰ আহ্বান আৰু আজি ইয়াত উপস্থিত আছে ডাইজত সকলো যিমানখিনি ছিনিয়ৰ আছে যিমান ইয়াত আহিছে গোটেইখিনিতো মোৰ ছিনিয়ৰেই হ'ব কিছুমান কিজানি মোৰ লগৰো হ'ব পাৰে মই তেওঁলোকক বহুত আন্তৰিক শুভকামনা জনাইছোঁ আৰু আজি যে ৰেংবম স্কুলে এটা 50 বছৰ পূৰণ কৰিছে ছেকশ্যনত পঢ়াইছিলোঁ তেনেকৈ ইজনে সহায় কৰি ৰিজাল্ট প্ৰস্তুত কৰা কামখিনি আমি কৰি তেনেকৈ দিছিলোঁ আৰু আমি এমাহমান ছুটি পাই আকৌ আহি সকলোবিলাক কৰি দিছে আমি মানে অন্যান্য গভৰ্ণমেণ্ট স্কুলৰ লগত সমানে ফেৰ মাৰিব পাৰিছিলোঁ আৰু ইয়াত মোক সহায় কৰিছিলোঁ মোৰ মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু তেখেতসকলৰ যিটো অৱদান শিক্ষয়িত্ৰী আৰু বৰ্তমান শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ নপুৰুষ ছাত্ৰীসকল আচলতে like that. Lalu pining bangke. Oh, pining bangke. Hai bang apa? Oh. Dia lah laku bangke. Apa? Betul. Ada ban saya, ha? Repaint cuma. Kalau repaint cuma. Lain hal itu bang. Ini tu ke lain lain. বেছি আছিলোঁ ছাত্ৰ শিক্ষক হিচাপে মই চাইছিলোঁ তেওঁলোকৰ লগত বিষয়বস্তুটো জ্ঞান দিবলৈ কিন্তু এটা কথা মই অনুভৱ কৰিছিলোঁ এজন শিক্ষক হিচাপে পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে তেওঁলোকক অন্যান্য সময় কম আছে বেছি কথা কোৱাৰ সময় নাই বৰ্তমানৰ বিদ্যালয়ৰ অধ্যক্ষ অমিত দিনুলে প্ৰমুখ্যে বৰ্তমান প্ৰাক্তন আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল লগতে বৰ্তমান কৰ্মৰত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আজি গোল্ডেন জুবিলী এক্স টিচাৰ মিট আৰু প্ৰেজেণ্ট টিচাৰ মিটত উপস্থিত Kumain itu saya kata pintu napen ini kan hari pecah tangan. Maya. Sound please. Kia choria sahi kori, durong ire chuna kiloi mau. Na chorenda. Nonil jumlah nang strong dan alang ling nong nam kecang klong meli alang lipan lada akha bahalong an alang lipan tuhang luna lapen Kennedy Rengbonghom HS School Diphu alang lipan summit karsopon ji pan sechuning rilo এতিয়া স্যাৰ আপোনাৰ গৃহে আমি সম্বৰ্ধনা যাতে এখেতে যাতে
বহুত কাম আছে, দিনে ৰাতি এখেতে একাকাৰ হৈ থাকে। আমি সকলোৱে জানো শকত অংকত টকা আৰ্থিক সাহাৰ্য দিছে, যিটো 7 লাখ টকা কান্দি দিছে, চকু পানী ওলাইছে। যিটো পাথৰটো আইচক্ৰীম বুলি এখেতে যিটো ভাবিছিলে, চকু পানী ওলাই গৈছে। এই মানুহজন, এইটো ছাৰৰ বহুতে জানে। আৰু কৰোণা পেণ্ডেমিক সময়ত ছাৰৰ নেতৃত্বত চেন্নাই, মহাৰাষ্ট্ৰ, দিল্লী, কেৰেলা বাছ যোগে, ৰেলগাড়ী যোগে ঘৰত লৈ আনিছে। এখেতৰ বহিষ্ঠ নেতৃত্বত মানৱতা, ছাৰৰ মানৱতাৰ ফলত Yours sincerely, Nongke Rongphar, Komor Singh B, Bor Singh Hamse, Kangbra Singnar, Goje Prakon, ছাত্ৰসকলৰ ৰাজীৱ ডাঙৰীয়া আছে। এখেতৰ উপস্থিতিত আমি ডক্টৰ আৰু আমাৰ দিনে ৰাতি কৰ্ম কৰিব পৰা আমাৰ কাৰ্বি আংলং CM ডক্টৰ তুলিৰাম ডাঙৰীয়া আৰু এই সভাত উপস্থিত